রাখিছো এটা কই দিয়া ৰবাৰক মাৰ এই ৰবা মাৰ এই ৰবাৰটো লৈ ওই তাক নেমাৰে কিয় এইটো ল'ব দেখিছোন তাক দিয়াগৈ আৰু বিষ্ণু তাক দিবি বৌ এই বিষ্ণু লৈ তাক দিবি বৌ আহি দিছো নাই অকলে অকলে আহি ক'ব যাওক আজি কেনেকুৱা দিবা ঐ ৰবা এইটো ৰহি এই ৰবাতে এপিনে কি ক'ত থৈ পাৰিছি ফিৰত যাবলৈ থৈ মই নথওঁ ফিৰত যাওঁ বুজিছোন যা মই ফিৰত যাব নাং দেই ধৰ ধৰ তনে লৈছিলি যা ফিৰত যা তোমাকে দিব দিছে বিষ্ণু আসলে গৈ আমি চিন্তা কৰিব পাৰোঁ সেই চিন্তা অনুসৰি 70 ফৰ্মাল আগুৱাই আহিছে মোবাইলৰ প্ৰয়োগটো ইমানেই বেছি মই কণ্ট্ৰল কৰিব নোৱাৰা হৈছোঁ মই ধৰিছোঁ মাক দেউতাক শিক্ষাগুৰু পাৰিবলৈ ছাত্ৰ ছাত্ৰী কোনোবা এজনৰ যদি মনটো ঢিলাই দিয়ে দুজনৰ কিন্তু দুজনে একো কৰিব নোৱাৰে মই যদি ঢিলাই দিওঁ মাক বাপেক সচেতন হ'লে ল'ৰা ছোৱালী সচেতন হ'লে কিন্তু সঠিক হৈ নুঠে মাক বাপেকে যদি ঢিলাই দিয়ে শিক্ষাগুৰু ল'ৰা ছোৱালীজনীয়ে যদি ভাল কৰিম বুলি ভাবে তেতিয়া কিন্তু তললৈ আহে তিনিটাত যিকোনো এটা কমিলে কিন্তু এইটো বিসংগতি আহে গতিকে মই গুৰুত্ব দিছোঁ এইটো যে আমাৰ ইয়াত যিমানখিনি হৈছে কৰিছে আমি দেখি আছোঁ ল'ৰাটো ছোৱালীজনী ৰেগুলাৰ আহি আছে ভাল পাইছোঁ ঘৰ গৈ কি কৰিছে মই দেখা নাপাওঁ এইখিনি দায়িত্বটো আপোনালোকৰ ইমান আছে কাৰণ এইবাৰ লাষ্ট বছৰ এই দেৱানাটো পাৰ হ'বৰ কাৰণে খুব কষ্ট কৰিলোঁ আৰু সিহঁতে জানে আমি যিমানখিনি কষ্ট কৰোঁ ল'ৰাটো ছোৱালীজনী সেইখিনি কষ্ট কৰিলে এনে হ'ব এই কথাটোৱে কৈছোঁ ইয়াত কৈছোঁ যে গুৰুৰ বাক্য মন্ত্ৰমূলক গুৰু বাক্য অৰ্থাৎ গুৰুৰ বাক্যই মন্ত্ৰ নিচিনা কাম কৰে যদি সেইখিনি বুজনিত গুৰুৰ বাক্যৰ কথাই যদি নামানে বাকী থাকিল আমি আদি গুৰু হিচাপে ধৰিছোঁ প্ৰাথমিক গুৰু পিতা মাতাক ধৰিছোঁ গুৰুই কোনোবাই চকু ফুটাবৰ কাৰণে শিকিছিল গুৰুই যদি এই গুৰুৰ কথাই যদি অমান্য কৰে বহুত ডাঙৰ এটা সমস্যা আহিব আৰু কিয় জানে আৰু ইয়াত বুজাইছোঁ যিমানখিনি তাৰ শিষ্টাচাৰে হওক বা আচাৰ ব্যৱহাৰ হওক যিমানখিনি শিকাব বুজাব লাগে আমাক গোটেইখিনি ইয়াত দেখুৱাইছে বুজোৱা হৈছে কিন্তু এইখিনি কাৰ্যকৰী হৈছে নাই ঘৰতো আমি আমাৰ গাৰ্জেনবিলাকে চাব লাগিব
কৌশিক ল'ৰা দেখা দেখি শিকিব লাগিব বুজিব লাগিব হয় হয় আৰু কাৰোবাক পৰিৱেশ এটা দিয়াৰ চেষ্টা কৰিছোঁ কিতাপ যে এনেকুৱা গাৰ্জেন পোৱা যায় কোনো গুৰুত্বই নাথাকে কাৰণ গাৰ্জেনে মোবাইলত ব্যস্ত থাকে এতিয়া ল'ৰাটো ছোৱালীজনী বুজাব CaCO3 কেলছিয়াম হাইড্ৰক্সাইড ভেৰি গুড সালফিউৰিক এচিড অপসৰণ বিকাশ কৰে লগৰক সুধিব নালাগে স্কুল যাবি টিউশ্যন যাবি এইবিলাক সোধাৰ দৰকাৰ নাই মোবাইলটোৰ ক্ষেত্ৰত লিখে মুঠতে এই ৰেষ্ট্ৰিকশ্যনখিনি ৰাখিবই লাগিব এইখিনি ৰাখিবই লাগিব ইয়াৰ ওপৰত বেলেগ ৰাস্তা নাই মোবাইলটো যিদিনাখনৰ পৰা এৰিব সেইদিনাখনৰ পৰা ভাল হ'ব মোবাইল এৰাটোৱে আমাৰ প্ৰধান কাম বেলেগ একো কাম নাই মোবাইল এৰিব পাৰিলে এইটো ডাঙৰ এটা হেৰি হৈছে নিচা হয় মোবাইল ড্ৰাগছ খোৱা নিচিনা তাতকৈ বেছি হয় অমৃতটোকো এৰি দিব মোবাইল নেৰিব কোনোবাই যদি মোবাইল আজি ব্যৱহাৰ কৰিছে হাত কাট গাৰ্জেনে কৈ মানে ছাৰ আজি চাবলৈ সি মোবাইল চাই গৈছে ইয়াত যেতিয়া নেকি সুধো সিটো মনে মনে থাকে কোনে কোনে মোবাইল চাই আছে অলপ হ'লেও 2 মিনিট 1 মিনিট এনে টাইমটো চাবৰ কাৰণে কোনে মোবাইল চাইছে মুখখন একদম মান দি এনেকৈ থাকিব তেতিয়া চিন্তা কৰক কাৰ কথা মানিলে কিমান বেয়া ল'ৰা ছোৱালী আছে কেনেকৈ বুজা এইটো সম্ভৱ নহয় আমি অকল ইফালে মুখ আমাৰ বৃন্দাবন এলো এই মছলা বৃন্দাবনৰ বৃন্দাবনৰ দেউতাক বা মা কোন আছে দেখাই দিয়া যদি দেখা পাইছা এইফালে বহি আছে সন্মুখতে আছে বৃন্দাবনক মই কেইটামান প্ৰশ্ন সোধোঁ যে আমি চাওঁ অলপ অলপ চাওঁ 1 ছেকেণ্ড 2 ছেকেণ্ড 10 ছেকেণ্ড চাওঁ মই ক'ব লাগে ব্লিচিং পাউডাৰৰ সংকেতটো কি আছে মানে যদি মই সংকেতটো ক'লোঁ যদি তাক ৰাসায়নিক নামটো কওঁ ভাল কথা কিন্তু এইটো বস্তুটো খাবই লাগিব আজি 2 মিনিট 10 মিনিট বেছি হ'ল একো কথা নাই ৰাতি বোলে 10টা বাজিলে একো কথা নাই অন্তত প্ৰশ্নটো এনেকৈ সুধিব সংকেতটো কি আছিলে ভেৰি গুড হ'ল কি এই বেয়া ছোৱালী নহয় আৰু বেয়া পঢ়া শুনাত বেয়া নহয় কিন্তু দুদিনমান দেখিলোঁ আকৌ ইফালে ক'ত যায় ক'ত এই ক'ত বিয়া সবাহত গৈছে দুদিন নে কেইদিন গৈছে কৈছোঁ এনেকৈ যোৱাটো নহ'ব কোনে কৈছে মায়ে যাব দিছে নহ'ব কোনে যাব দিছে নহ'ব পাৰ্মিশ্যন ইয়াৰ পৰাও পাব লাগিব কাৰণ ইয়াত দেখুওৱা শিকোৱা বুজোৱা দায়িত্ব এটা মোৰো আছে গতিকে এনেধৰণৰ নিজেই উজাচি যাবি ঘৰৰ কোনোবাই কাৰোবাৰ কথাত কোনোবা ক'ৰবাত যাব এনেকৈ নহ'ব এই যে মোবাইলৰ ব্যৱহাৰ কথাটো এতিয়া ক'লে দিলে যে মোবাইল আহি চাব মই চিকনি কি কাটি থৈছোঁ মাৰিলেও এই শিক্ষা লোৱা নাই সেইটো কিন্তু বহুত ডাঙৰ কথা ইয়াত মই কি বুজাই আছোঁ মই এইটোৱে বুজাই আছিলোঁ যে গুৰুৰ কথা মা দেউতাৰ কথা নুশুনিলে তাক আৰু কোনোবাই ভগৱানে ৰাখিবৰ কাৰণে নোৱাৰে খালি শিক্ষাটো মনত যদি আছে শব্দ সমীকৰণ দৰকাৰ সোডিয়াম ক্লৰাইড কওক সালফিউৰিক এচিড কওক নাইট্ৰিক এচিড ক্যালসিয়াম অক্সিক্লোরাইড সোডিয়াম অ্যামোনিয়াম ক্লোরাইড পটাশিয়াম হাইড্রোক্সাইড সোডিয়াম হাইড্রোক্সাইড আৰু ধৰণৰ আপুনি
মা এই হৈছে আপোনাৰ জি ঠিক আছে ভাল লাগে কিবা অবজেকশন আছে নেকি কৈ যাওক একো অবজেকশন নাই কথাটো জ্ঞান ল'ব লাগিছে আৰু মোবাইল চোবাইল চাই সেইটো কথাটো মোবাইল নাচায় কিয় পাৰিছে সেইটো কাৰণে মই নীতিখন মাতিছোঁ চলিব লাগিব উপায় নাই কাৰণ এদিন দিন হ'ল ৰাতিলৈ এদিন দিন হয় চবেই জানে গতিকে সেই দিনলৈ আমি অপেক্ষা কৰিব লাগিব আমি কাৰোবাৰ কাৰণে দুখী আছোঁ কাৰোবাৰ কাৰণে আকৌ আমি এদিন গতিকে আমাৰ বিশ্বাস যে ল'ৰা ছোৱালীয়ে আমাৰ এই ৰাস্তাটো দিব ল'ৰা ছোৱালীয়ে সঠিক আমি ল'ৰা ছোৱালীৰ ৰাস্তা সঠিক দেখালে সঠিক দিশত আমাকো টানিম সেইটো কথা আমি জানো যদি উদ্ধাৰ কৰে আমাক ল'ৰা ছোৱালীহে উদ্ধাৰ কৰিব আধ্যাত্মিক দিশত গ'লেও আমি ল'ৰা ছোৱালীৰ পৰাই উদ্ধাৰ পাওঁ বেলেগৰ পৰা নাপাওঁ ৰাস্তাটো ক্লিয়াৰ কৰিছোঁ যাব কিন্তু তাৰ আগতে আমিও ক্লিয়াৰ কৰিব লাগিব অলপমান ৰাস্তাটো আমিও বেয়া দেখা যাতে নহয় আমি একো কৰিব পৰা নাই কিন্তু আমি বেয়া দেখাব নোৱাৰোঁ মই ভাল খাব পৰা নাই কিন্তু অখাদ্যটো খাব নোৱাৰোঁ মই ভাল খাব পৰা নাই মইতো এই থাইৰয়ড মেডিচিন পোক মৰা মেডিচিন ঘাঁ মৰা মেডিচিনটো খাব নোৱাৰোঁ খাব নাপালোঁ মই খাব নাপালেও 20টা দিন 21টা দিন জীয়াই খাব নাপাইছোঁ বুলি পেলাই খাদ্য বুলি পেলাই মই ঔষধকে খাব লাগিব কথাটো বুজি পাইছে গতিকে এই ধৰণৰ মানসিকতাটো আমি লাহে লাহে সলনি কৰিবৰ কাৰণে ল'ৰা ছোৱালীকো কৈ আছোঁ বুজাই আছোঁ যে আপোনালোকে এই কথাটো নজৰ আন্দাজ দিব কৰিব যে সিহঁতো ভাল হয় চবেই ভাল হ'ব লাগে সমাজত চবেই ভালকৈ চলিব লাগে কাৰোবাৰ অপকাৰ কৰিব চাব আপোনাৰ পাব লগাটো নোপোৱা হৈ যাব বেয়া কৰিব চেষ্টা নকৰিব চাব সেইদিনাখন আপোনাক মালিকে আহি পেলাই দি থৈ যাব ভাবিছোঁ যে আজি চালা অমুকত দিব লাগিছিলে ইমান টকা নাপামেইচোন কিন্তু আপুনি শুদ্ধ মনত আছে শুদ্ধকৈ চিন্তা কৰি আছে চাব সেইদিনা আপোনাৰ ঘৰত কোনোবাই নহয় কোনোবাই কিবা এটা প্ৰক্ৰিয়া তেওঁলোকে দি যায় সেইটো আমি প্ৰমাণ পাইছোঁ আপোনালোকেও পাইছে নাই বুলি নক'ব কিন্তু চবেই প্ৰমাণ পাইছে কিন্তু মই যে তেনেকুৱা লাগে মইহে বেছি প্ৰমাণ পাইছোঁ নেকি চবেই প্ৰমাণ পাইছে তেনেকুৱা ঠিক আছে এতিয়া মই উত্তৰ প্ৰশ্ন কৰিম এতিয়া উত্তৰ দিব লাগিব এতিয়া এনেকৈ অকণমান কাট খাই যা অলপ দিগদাৰ অলপ পিছুৱাই যায় এতিয়া কওক এজনী এজনী ধৰিব লাগিব উত্তৰ ইফালে অকণমান সিফালে নহ'লে কওক সংযোজন বিজ্ঞান হ'ব আৰু 20জন হ'ব কৈছা কিন্তু এই সংকেতখিনি ভালদৰে বুজিব লাগিব ঠিক আছে বেছি নধৰিলোঁ হা মেগনেছিয়াম ক্লৰাইডৰ সংকেতটো কি আছিলে আইৰণ ক্লৰাইডৰ সংকেতটো কি আছিলে আইৰণ ক্লৰাইড কেলছিয়াম মোক মৰম কম কৰে মোক ইয়াক বেছি মৰম কৰে পিছে কি আহিল সোডিয়াম ক্লৰাইডটো কম পটাছিয়াম ক্লৰাইড পানীটো কাৰ্বন ডাই অক্সাইড নিমখ বুলি কওঁ কেলছিয়াম কাৰ্বনেটৰ সংকেতটো কি কাৰ্বনেট মেগনেছিয়াম হাইড্ৰক্সাইডটো কওঁ ঠিক আছে এয়া হৈছে অনুপল পল অনুপল এয়া হৈছে অনুপল অনুপলে মোক কেইটামান প্ৰশ্ন উত্তৰ দিয়ে কেলছিয়াম কাৰ্বনেটৰ সংকেতটো কেলছিয়াম কাৰ্বনেটটো কি বুলি কয় পুৰাচোন নে কেলছিয়াম হাইড্ৰক্সাইড সংকেতটো ফাৰ্ষ্ট খেদিলেচোন আৰু পুৰাচোনৰ সংকেতটো কওক ব্লিচিং পাউডাৰ সংকেতটো কওক ভেৰি গুড এমনিয়াম ক্লৰাইডৰ সংকেতটো কওক ঠিক আছে সংযোজন বিজ্ঞানটো কওক
এইবোৰ বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থৰ লগত দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হ'লে এটা সংযোজন বিক্ৰিয়া কপাৰ কলাৰ দেখোন দিব কপাৰ অক্সাইড দেখোন দিব কপাৰ ক্লৰাইড CuCl2 কপাৰ অক্সাইড CuO মেগনেছিয়াম হাইড্ৰক্সাইড MgOH2 মেগনেছিয়াম হাইড্ৰক্সাইড কি বুলি কয় মেগনেছিয়াম হাইড্ৰক্সাইড দুগ্ধ ভেৰি গুড আৰু খিঠিলিত চূণটো অলপ ঢিলা যে পৰে কিনি অনাৰ পিছত পানী দিলে যে ঢিলা হৈ যায় সেইটো চূণটো কি আছে সেইটো ব্লিচিং পাউডাৰ হৈ গ'ল এই ক্ষতি কৰে কিন্তু এইটোতো বেয়া কথা এইটো কিয় কপি আছো কিয় এতিয়া কথাটো বুজি পাইছো নাই ককাকৰ কথা কৈছো মাক দেউতাকৰ বিশ্বাস নাই এইটো এটা বহুত ভাল কথা কিন্তু চাব দেই আচমি মাক দেউতাকৰ কোনো বিশ্বাস নাই মাকে আহিব লাগে দেউতাকে আহিব লাগে ল'ৰাটো ছোৱালীজনীৰ কথা ক'ব লাগে কিন্তু অতাইকে আহিছে ককাকে আহিছে কৈছে বিচাৰি বিচাৰি আহিছোঁ একেলগে তো সেই মৰ্মে চাওক মোৰ ওচৰত আহিব লাগিছিলে কথা পাতিব লাগিছিলে তাৰ সলনি কৰিছে অতাইকক পঠাইছে ককাকক পঠাইছে আহিছে মোৰ লগত কথা পাতিবলৈ কৈছে মোৰ চিট নাই মোৰ এটাও চিট নাই লাগিবই যেনেকৈ আমাৰ এইফালে আৰ্মি খুৱাইটো দীঘলগুৰিৰ পৰা এই ৰিটায়াৰমেণ্ট পাইছে বেছি দিন হোৱা নাই ভাই ভতিজাক নিজৰ ল'ৰা ছোৱালীক হিচাপে আহি পেলাই দি গৈছে কিমান কষ্ট ডেইলি অহা যোৱা হ'ব ঘৰখনত হ'লেও হ'ল কলকে নিব লাগে আকাশত নিব লাগে হ'ব লৈ যাম এনেকুৱা মানুহ আছে যেনে তেখেতৰ উদাহৰণ চাওকচোন আহিছে ডেইলি গাড়ী লৈ থ'ব আহিছে ডেইলি নিছে সন্ধিয়া হৈছে কথা নাই তেখেতৰ তেনেকৈ মই কৈছোঁ তেখেতক কৈছোঁ মোৰ লগত চিট নাই নহ'বই নোৱাৰিমে কৈছে কি যেনেকৈ নহওক ওলাবই লাগিব দুটা আছে মই বোলো নাই নোৱাৰিমেই বেয়া নাপাব ওচৰ পাজৰ ক'ৰবাত দিয়ক নাই লাগিবই তাৰপিছত কৈছে কি অকণমান হাতৰ সোমাইছে যদিও অলপ অসুবিধা ঘৰ গৈ পেলাই আকৌ অসুবিধাটো কৈছে ছোৱালী আকৌ মোক ফোন মাৰিছে ডেস্ক বেঞ্চ আনি দিম তথাপিতো পঢ়িব লাগিব এইটোতো ডাঙৰ কথা হ'ল তেখেতকো মই কৈছোঁ চিট নাই নাই আশাহতে আহিছোঁৱেই আকৌ বোলো ৰুমটো মই কেইবাৰ ভাঙিম আছিলে এইখিনি লৈ মই বহাই দিলোঁ সেইখিনি লৈ বোলো গোটেইটোৱে দিলে মই যাম অহা যোৱা মানে মায়াকে মানে মই একদম সিফাল হৈ আহিছে মানে চিধা হ'ব লাগে ভৰিকেইখনো চিধা হ'ব লাগে সেইবিলাক নাচাই নহয় ইয়াতো কি ক'ব লগা ঠিক আছে আকৌ পিছলৈ বাঘকতো বাঘ বুলি ভাব এইটো নিগনিকো বাঘ বুলিয়ে ভাব মেকুৰী বাঘ নেকি এতিয়া মোক কৈছা মই নুসুধো কেইটা সংকেত মনত আছে কৰিছা পঠাব এখন হাতে জানে তোৰ এখন গালে জানে বুজি পাইছ নাই CuO কেলছিয়াম অক্সাইড ক CaO কেলছিয়ামক Ca কয় এল বুলি ক'লে একো হেৰি নহয় ক্লৰিন নহয় গতিকে বাকী দায়িত্ব মই ইয়াত পালন কৰিম যে তাত মোবাইল যাতে চাব নোৱাৰে একদম পুৰা নজৰ থাকিব লাগিব একদম পাৰ্মিশ্যন নিদিব কোনোবা যদি কয় পোৱালিটো আকৌ উৎপাত কৰে আকৌ মই কৈছোঁ পিছলৈ আৰু ভয়ংকৰ হ'ব দীপিকা চবকে মাতি মই এফালৰ পৰা এনেকৈ সুধি দিওঁ নেকি সকলোকে মাতাটো ভাল চিত্ৰ অভিজিত মাতি দিম ঠিক আছে 4-5জন এইফালে
এইখিনিত কোন হোৱা নাই জলদি মই ইয়াত ঠিক আছে অকমান প্ৰকাশ ক কেলছিয়াম কাৰ্বনেট সংকেত ক কিবা আছে যদি একো আপত্তি নাই লোকৰ ঘৰতো নাযায় মানে মাহীকৰ ঘৰ যায় আৰু বহুত দূৰ এনেকৈ দূৰ ৰাখিব আকৌ ভাত পানী খাই নে নাখায় এইটোতো বেয়া কথা অলপ চাপিয়া কি কম বুলি ভাবিছোঁ ছডিয়াম ক্লৰাইডটো কম ছডিয়াম ক্লৰাইড ছডিয়ামক এনে কয় ক্লৰিনক কি বুলি কয় চিএল NaCl পাৰিব লাগিছিলে কিয় ইয়াৰ কোন আছে অঁ আইতাক নে হয় হয় আইতাক কওকচোন এই মোবাইল অকণমান চোৱাটো বিৰাট হেৰি কিবা এইটো কি বুলি ক'ম কেঞ্চাৰ নিচিনা বেমাৰ এইটো এই মোবাইল যে মনে মনে চাই হয় তাতকৈ যদি কিতাপখন যদি মনে মনে চাই থাকিলে সেইটোতো যিটো চালে আমাক বেয়া পায় এই চবেই সেইটোতো কিয় চালে ভাল কথা পাব এইটো আহিব লাগিব যে এইটো তাৰ আহি আছে দেখিছ আইতাই হতে এতিয়া তহঁতক ইমানখিনি চিন্তা কৰিছে তহঁতক নিজক লৈ পেলাই কি চিন্তা কৰিছে এতিয়া শুনি লওক এতিয়া আমি ৰেণ্ডমলি মই কিবা এটা মাজে মাজে ধৰিলোঁ তাৰ ভিতৰত এটা উত্তৰ দিব নোৱাৰিলোঁ এতিয়া মই এটা কৈ যাম তোৰ হয় নে নহয় চাওঁ কপাৰ অক্সাইডটো কৈ যাম আৰু ইমান থাকেনে বাৰু COOA হয় ভালদৰে কৰিব লাগিব মই বাহিৰত ওলাই ল'ব পাৰিলে গোটেইবোৰ ভিতৰত ভাবি যাম কেলছিয়াম ক্লৰাইড ভালদৰে বুজি লওক কেলছিয়াম ক্লৰাইড পিছৰ পৰা কি বুবাই আছে কেলছিয়াম ক্লৰাইড কেলছিয়ামক কি বুলি কয় CA আৰু ক্লৰাইড ক্লৰাইড একেইটো Cl2 ইয়াত কোনোবা আছেনে বাৰু হয় কওকচোন মানে পঢ়া শুনাটো আছে কষ্ট পায় কি বা কষ্ট পায় এতিয়া এই ৰন্ধা বঢ়া কামত মাক আছেনে তাৰপিছত বাকীখিনি কওকচোন বাকী পঢ়া শুনা কাম ঘৰত নেযায় আমি ছোৱালী মানুহ ৰন্ধা বাঢ়িবই লাগিব নহয় বাৰু কিন্তু কথাটো হ'ল কি এই বছৰৰ কাৰণে অকণমান ৰেহাই দিব ভাল পাম এইটো কাৰণ চাওক পিছলৈ আপুনি ছোৱালীকহে আশা কৰিব লাগিব ল'ৰা আছে নাই আপোনাৰ সিয়ে মতা সিয়ে মাইকী এতিয়া চাওক গোটেইখিনি নিৰ্ভৰ তাৰ ওপৰতে গতিকে তাকো অকণমান শিক্ষাৰ ক্ষেত্ৰত অকণমান আগবঢ়াওক নহ'লে তাৰ ল'ৰা ছোৱালীক কোনে আগবঢ়াব গতিকে আমি তাক আগবঢ়াব লাগিব তো ঠিক আছে দুলুভাই একো মানে চিন্তা কৰিব নালাগে ৰান্ধিবই লাগিব ন কষ্ট কৰিব লাগিব মই কৈ থাকোঁ এইবিলাক কথা কষ্ট দুৰ্ভোগ মানুহৰে থাকে বেলেগৰ নাথাকে বুজি পাইছে নাই আমাৰ পৰীক্ষা নিৰীক্ষা বহুত বেছি আছে গতিকে হ'ব দুখ সুখৰ মাজত আমি চলিম ঠিক আছে বাৰু হ'ব ইয়াৰ কোনোবা আছেনে অঁ আপুনি উঠক ইয়াক ঘোচা দুটামান দি দিওঁ মোবাইলটো চাই চাগে ক'ৰবাত ঘৰ বাৰীতে চা ভাত খাওঁতে এই কিবা এখন যে ওলাই যায় মোহন ওলাই যায় অঁ মোহন ওলাই সেইখনে চা হেৰি বোলে লালমোহন ওলাই নেকি বেহাৰবাৰী
অঁ বেলা অঁ মোবাইল লোৱা সময়ত বায়েকহঁতে ক'ত থাকে এই বায়েকে নিদিয়ে এই ভাত খাওঁতে সেইকণ পোৱা চাই এনে বায়েকে নিদিয়ে বাৰু ঠিক আছে মই অৱশ্যে পালোঁ কেলছিয়াম ক্লৰাইডটো কওঁ ভেৰি গুড যা ভাল লাগিল কপাৰ ক্লৰাইডটো কওঁ কপাৰ অক্সাইডটো বেলেগ কপাৰ ক্লৰাইডো বেলেগ কেলছিয়াম কাৰ্বনেটটো কওঁ ঠিক আছে কপাৰ অক্সাইডটো কওঁ কপাৰ অক্সাইড মই ইয়াৰ কোন আছে কওকচোন এই তিনিটা বাই বিষয়ে বহুত প্ৰব্লেম বহুত প্ৰব্লেম এইটো মোবাইলটো নহ'লে ভাতে নাখালি বেহা বেলি আৰু একো কামেই নকৰে তেতিয়া কৈছে মোক পুনৰবাৰ এতিয়া কৈছে এনেকৈ হ'লে মোৰ ওচৰত নাহিব মই বহুত গাৰ্জেনক কৈছোঁ মই এতিয়া লাষ্ট ফাইনেল আজি কৈ দিওঁ হা যদি যি ল'ৰা ছোৱালীয়ে মোবাইল চায় মই ইয়াত সুধিম যেনেকৈ নহওক তাৰপৰা উলিয়াই ল'মেই আৰু মিছা কথা গাৰ্জেন হিচাপে মিছা কথা কেতিয়াও নক'ব আৰু মই এনে এটা দিন মই ধাৰ্য কৰিম সেইদিনাখন সি ওলাব বাধ্য হ'ব আপোনালোকে দুখ পাই লাভ নাই যদি মোবাইল এৰিব নোৱাৰে মই ইয়াৰ পৰা ওলাম আৰু ল'ৰা ছোৱালীক সোধক যে মই কথা কোৱা অনুসৰি কাম কৰোঁ সোধকচোন অঁ বুলি অয়ে হ'ব লাগিব আ নহ'ব এইটো কাৰণে চাগে ল'ৰা ছোৱালী কিছুৱে অলপ কিবা এটা পালেও কিন্তু ভালেই পায় যদিও কিছুৱে মানে অকণমান টান পায় আৰু একদম কথাটো কথা বেলেগ হ'বই নোৱাৰে কি কথা কিয় হ'ব লাগিব তাৰমানে আমাৰ আত্মবিশ্বাসটো নোহোৱা কৰিবৰ কাৰণে আমি নিবিচাৰোঁ হয়তো হয় হ'ব লাগিব কথাটো বুজি পাইছে নাই মোবাইল কিয় চাবি এইটো নাকটো আৰু ঢাপলা কৰি দিম চব মোবাইল পাব কপাৰ অক্সাইডটো আকৌ এবাৰ ক'ব CuO ক'ব লাগিব কপাৰ আৰু অক্সাইড যা পানী এগিলাছ দিওঁ ময়ূৰী মাংস